বন্ধুসকল, এগৰাকী ছোৱালীক তেওঁৰ শিক্ষা জীৱন শেষ হোৱাৰ পিছতেই বিবাহ দিয়াটো কিমান যুক্তিসংগত বা কিমান প্ৰয়োজনীয় বুলি আপোনালোকে ভাবে? বন্ধুসকল, আমি এটা কথা জানিব লাগিব যে এজনী ছোৱালী বিয়া হোৱাৰ পিছত সেই ঘৰখনত তাই যিখিনি দায়িত্বভাৰ গ্ৰহণ কৰিবলগীয়া হয়, যিখিনি বাস্তৱ জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে সন্মুখীন হ'ব লগা হয়, তাৰ বাবে তাই সাজু হ'বলৈ সঁচাকৈ বাৰু সময়ৰ সুযোগ পালেনে? বন্ধুসকল, আমাৰ সমাজত দেখা পোৱা যায় যে ছোৱালীজনীৰ আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ আগতেই বিবাহৰ প্ৰসংগটো সক্ৰিয় হৈ পৰে আৰু তাইৰ শিক্ষা শেষ হোৱাৰ পিছতেই সকলোৰে মুখত কেৱল এটাই প্ৰশ্ন, তোমাৰ বিয়াখন কেতিয়ালৈ হ'ব বাৰু? তোমাৰ বিয়াখন আমি খাম বুলি ৰৈ আছোঁ। কিন্তু তেওঁলোকে এটা কথা উমান নাপায় নেকি যেন এজন ল'ৰাৰ দৰে ছোৱালীজনীও যথেষ্ট কষ্ট আৰু ত্যাগৰ বলত অতবছৰে সংগ্ৰাম কৰি সেই স্থান পায়গৈ। গতিকে স্বাভাৱিকতে তাইৰোতো কিছুমান সপোন থাকিব পাৰে যে তাইও এটা ভাল প্ৰতিষ্ঠানত চাকৰি কৰিব, তাইও নিজৰ ব্যৱসায় এটা আৰম্ভ কৰিব, তাইও হয়তো এগৰাকী ভাল সমাজ সেৱিকা হ'ব। গতিকে তাই নিজৰ সেই সপোনবোৰ ত্যাগ কৰি আগুৱাই গৈ এখন ঘৰ চম্ভালাটো প্ৰয়োজনীয় নেকি? এনেকুৱা বাধ্যতামূলক কিবা পৰিস্থিতি উৎপন্ন হয় নেকি য'ত যাতে এজন ভাল চাকৰিয়াল থকা ল'ৰাৰ প্ৰস্তাৱ আহিলেই তাইক দি লেঠাটো মাৰিব লাগিবই? পিতৃ মাতৃসকলে এই কথাটো কিয় অনুভৱ নকৰে যেন ছোৱালীজনী বিয়া দিয়াটোৱে কেৱল শেষ লক্ষ্য নহয়, তাইক প্ৰথমে মানুহ বনাব লাগিব। আজিৰ দেশত আমি যদি বাস্তৱটো চাওঁ, এখন ভাল ঘৰলৈ বাছি মেলি পঠিয়াই দিয়াৰ পিছতো কিয় ইমানকৈ বিবাহ বিচ্ছেদ হৈছে? আজিৰ দেশত বহুতো বিবাহ বিচ্ছেদ যদি আনুষ্ঠানিক, তেন্তে আনহাতে বহুতো আনুষ্ঠানিক নহয়। অৰ্থাৎ নামত সেন্দুৰকণ লৈ আছে, কিন্তু তেওঁলোকৰ মাজত দূৰত্ব বৃদ্ধি পাই গৈ আছে। আচলতে এই নাৰী সবলীকৰণৰ যিবোৰ কথা কৈ থকা হয় অথবা নাৰীক সম অধিকাৰ প্ৰদান কৰাৰ কথা যিবোৰ মানুহে শিৰ ফুলাই মঞ্চত কৈ থাকে, তেওঁলোকে এই কথাখিনি অনুভৱ নকৰে নেকি যে যেতিয়ালৈকে এগৰাকী মহিলাই কৰ্মমুখী হ'ব নোৱাৰে, যেতিয়ালৈকে এগৰাকী মহিলাৰ সপোনবোৰ কেৱল এখন ঘৰত সীমাবদ্ধ হৈ ৰৈ যায়, তেতিয়ালৈকে আমাৰ সমাজখন প্ৰগতিশীল হ'ব নোৱাৰে, তেতিয়ালৈকে নাৰী সবলীকৰণ যি প্ৰসংগ সেয়া মাথো এক সাঁথৰ আৰু হাঁহি পাত্ৰ হৈ ৰৈ যাব। এজন ভাল চাকৰি থকা ল'ৰা মানে এইটো নহয় যেন তেওঁ এজন উপযুক্ত জীৱনসংগী হ'ব পাৰিব। দুটামান মিঠা মিঠা কথা কৈ দিয়া ল'ৰা মানে এইটো নহয় যেন তেওঁ আজীৱন আপোনাৰ ছোৱালীজনীক সুখত ৰাখিব পাৰিব। অলপমান চহকী হৈ দেখুওৱা এটা পৰিয়াল মানে এইটো নুবুজায় যেন তেওঁলোকে আপোনাৰ ছোৱালীজনীক সদায় নিজৰ ছোৱালীলৈ ৰাখিব পাৰিব। এখন ভুল প্ৰতিচ্ছবি সন্মুখত লৈ ছোৱালীজনীক আগবঢ়াই দিয়া আৰু পৰৱৰ্তী সময়ত আপোনাৰ সেই এটা ভুল সিদ্ধান্তৰ বাবে তাই গোটেই জীৱনটো ভুগি থাকিবলগীয়া হয়। মই ভাবোঁ যে প্ৰতিজনী ছোৱালীক সময় দিয়ক। তাইৰ যেতিয়া শিক্ষা জীৱন শেষ হয় তাৰপিছত তাইক সময় দিয়ক অলপমান নিজক বুজিবলৈ, পৃথিৱীখনক বুজিবলৈ আৰু তাই যাৰ লগত জীৱনটো কটাব সেই ব্যক্তিজনক বুজিবলৈ। কাৰণ প্ৰতিজন মানুহৰ দুটা চৰিত্ৰ থাকে, এটা যিটো নেকি প্ৰকাশ পায় আৰু এটা যিটো নেকি প্ৰকাশ কেতিয়াও নাপায়। আনহাতে আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ, ছোৱালীসকলৰ দেউতাক মাক অথবা আত্মীয়সকলে এটা কথাটো বুজি পোৱা উচিত যে এজন যুৱকৰ যেতিয়া আনুষ্ঠানিক শিক্ষা শেষ হয় তাৰ পিছত তেওঁৰ বাবে চৰকাৰ অথবা ব্যক্তিগত খণ্ডৰ এটা ভাল প্ৰতিষ্ঠানে এখন ৰঙা দলিচা পাই ৰৈ নাথাকে যে তুমি আহা আৰু আমাৰ ইয়াত চাকৰি এটা কৰা। স্বাভাৱিকতে ল'ৰাজনক অলপ সময়ৰ প্ৰয়োজন হয় নিজৰ সপোনবোৰক বাস্তৱ কৰিবলৈ। কাৰণ আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পিছত এজন যুৱকৰ জীৱনৰ এখন কঠোৰ সংগ্ৰাম আৰম্ভ হয়, য'ত নেকি তেখেতে বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে আগুৱাই যাবলগীয়া হয় বা গতি কৰিবলগীয়া হয়। যিসকলে এটা সম্পৰ্কত আছে যাৰ বয়সটো প্ৰায় সমান বা অলপমান আগা পিছা, তেওঁলোকে এই কথাটো বুজিব লাগে যেন প্ৰেম কেৱল ফেচবুকত ফটো দিয়া এক যাত্ৰা নহয়, প্ৰেম কেৱল এদিন দুদিন ভাল ৰেষ্টুৰেণ্টত যোৱা যাত্ৰা নহয়, প্ৰেম কেৱল ৰাতি মাজনিশালৈকে ফোনত কথা পতা যাত্ৰা নহয়। প্ৰকৃত প্ৰেমৰ যি প্ৰাপ্তি, সেই প্ৰাপ্তি হৈছে ইজনে সিজনক এটা আত্মবিশ্বাসক উপহাৰ দিয়া, যি আত্মবিশ্বাসে এজন সাধাৰণ ব্যক্তিকো অসাধাৰণ কৰি পেলাব পাৰে জীৱন বাটত। এজন ব্যক্তি যিজন নেকি ইতিমধ্যে ছেটেল হৈ আছে, তেওঁৰ লগত আগুৱাই গৈ যি আপুনি সুখ পাব, সেয়া প্ৰকৃত প্ৰেমৰ প্ৰাপ্তি নহয়। প্ৰকৃত প্ৰেমৰ প্ৰাপ্তি তাত আছে য'ত নেকি আপুনি অন্য এজন ব্যক্তিৰ জীৱনৰ সমভাগী হৈ তেওঁক সফলতাৰ এক উচ্চ শিখৰলৈ লৈ গৈছে, সেয়েহে প্ৰকৃত প্ৰেমৰ প্ৰাপ্তি।